Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। বাপৰ চৰ্দি লাগি আছে। আজি লাচিত দিৱসৰ উপলক্ষে আমি চাবলৈ গৈ আছো প্ৰগ্ৰেম। বলক আমি চাও, আপোনালোকেও চাওক। পুৰা ঠাণ্ডা একদম। এয়া বসন্তীকো অলপ খুৱাই বুৱাই ওলাই দিলো আৰু এয়া গৈ আছো। ইমান ঠাণ্ডা লাগিছে, কিন্তু তথাপিও মানে যাবলৈ এৰা নাই দে প্ৰগ্ৰেম চাবলৈ। ফাইনেলি আমি পাই গলো সেয়া কেন্দ্ৰীয় লাচিত দিৱস। ভিতৰত লাচিত দিৱসৰ উপলক্ষে ভাষণ দি আছে। মানে আমি অকণ জল্দি আহি গলো, ইমান চৰ্দি জ্বৰ পৰা মানে তথাপিও নোৱাৰিছোগে, আহি গৈছো তথাপিও নহবই, চাবই লাগিব একদম। বাহিৰত পুৰা ধুনীয়াকে দোকান চোকান দি আছে, খোৱা বোৱা ব্যৱস্থা আছে, মাত্ৰ পইচা লওক, পইচা দিয়ক আৰু খাওক। বাকী খাব লাগে, খাই বৈ লৈ ধুনীয়াকে অলপ দেৰি পিছত আকাশ প্ৰীতম দা আহিব, আমি চাম সকলোৱে আকাশ প্ৰীতম দাৰ আমি গীতৰ শৰাই উপভোগ কৰিম। আপোনালোকেও চাওক, ময়ো চাওঁ, বলক আৰু অকমান আমি জল্দি আহি গলো নেকি ন? জল্দি আহা চক্কৰত এতিয়া আমি ভাষণ শুনি আছো। কলংক মহাৰিবৰ কাৰণে বদনৰ প্ৰতীক পিয়লি ফুকনে ডিঙিত চিপচিটি আনি লৈছিল ভাষণ শুনি আছো এতিয়া। আমি আকাশ প্ৰীতম দাদাক দেখা পাই গলো। কেমেৰাটো অকণ হেৰি হৈছে, বাইকে নাই। বাকী মোৰ সৰুকে ইউটিউব চেনেল এটা আছে, আপোনাক সেইটোকে দেখাবলৈ আহিলো। বঢ়িয়া, সকলোৱে চাওক। তোমাৰ নামটো? মোৰ নামটো শ্ৰীমতী দীপলক্ষী কলিতা। চেনেলটো কি বুলি আছে? দীপলক্ষী মনো ব্লগ বুলি আছে। অ'কে, মনো ব্লগটো সকলোৱে চাব। থেংক ইউ। লাগিছিল ভালকে লাগিছিল মানে। আকৌ যদি যাব লাগে হৰাই লুই পাৰৰ দেখা বন্ধু নাথাকিব ধুনীয়া লাগিছে। সকলো ভালে আছে নে? জিলা সমিতি আৰু ধেমাজি জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় লাচিত দিৱসৰ উদযাপন সমিতিৰ তৰফৰ পৰা লখিমপুৰ জিলালৈ আদৰণি জনাব বিচাৰিছো। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ সন্মানীয় সভাপতি অজিত বুঢ়াক সহায়তা কৰি জল্দি পিন্ধা, জল্দি পিন্ধা। লখিমপুৰৰ ছোৱালী যদি নেকি লৈ যাম